বন্ধুসকল মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই যাম আজি বৰপেটা কীৰ্তন ঘৰত, কিয়নো বৰপেটা কীৰ্তন ঘৰত আজি কীৰ্তন আছে। তো কীৰ্তনৰ বিষয়ে অলপ জানিম, শুনিম, আপোনালোককো দেখুৱাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আহি বৰপেটা চাউলখা নদী পালোঁ। তো এই নদীটো দুই চাইড বয়। খৰালি মাহ যদি এটা চাইড বয়, বাৰিষা কালত আন এটা চাইড বয়। আৰু ব্ৰহ্মপুত্ৰ নদীৰ চাউলখা নদীটো আচলতে ভাগ্নেকে হয়। তো আহি বৰপেটা কীৰ্তন ঘৰ পালোঁ। তো বলক এতিয়া ভিতৰলৈকে যাই চাওঁ কি আছে কি নাই, সকলোবিলাক চাম আৰু আপোনালোকক দেখুৱাম। তো বলক ভিতৰলৈকে যাই থাকোঁ। কীৰ্তন ঘৰত অহা ৰাস্তা তিনিটা আছে আৰু তিনিখন গেট আছে। কীৰ্তন ঘৰৰ ভিতৰত সোমোৱা এইখন মেইন গেট, আৰু সিফালে এখন আছে আপোনাৰ, আৰু মোৰ চাইডে লেফ্ট চাইডে এখন আছে। তিনিখন গেট, তিনিটা ৰাস্তা আৰু তিনিটা বাটচৰা আছে। বাটচৰাটো পাৰ হৈ কীৰ্তন ঘৰৰ আগেদি মানুহে বাইক হওক চাইকেল হওক চলে পাৰ হৈ নাযায়, ঠেলিহে পাৰ কৰি লৈ যায়। তো বলক এতিয়া ভিতৰত যাওঁ, কি আছে সকলোবোৰ চাওঁ। নিমখ আৰু ধূপ লৈছোঁ। নিমখ কিয় দিয়ে আচলতে? নিমখ এইটো মৃত্যু তিথি, সেইকাৰণে আচলতে নিমখ দিয়ে। ইয়াৰ ভিতৰত এটা লান আছে। তো লানটো কীৰ্তন ঘৰৰ কিবা কামত পানী ব্যৱহাৰ কৰা হয়, এনে বাহিৰা মানুহ সোমা নিষেধ। অষ্টমীৰ নেক্সট দিনা পেক যাত্ৰাত ইয়াৰ পানী ব্যৱহাৰ কৰা হয়। এইটো হৈছে পাতচাং। ইয়াৰ তলত আগতে ময়ূৰ আছিল, এতিয়া ময়ূৰ নাই, মৰছে চব। আৰু মেইন গেট বন্ধ থাকিলে, একো অনুষ্ঠান নাথাকিলে এতে আপোনালোকে সেয়া কৰিব পাৰিব এইখন গেটত, আৰু ছাইডত ছাতি জ্বলাব পাৰিব। মই ভিতৰক লগি সোমাই আছোঁ, মানে ভাজঘৰত মই আছোঁ, ভাজঘৰত সোমাইছোঁ। ইয়াতে মেইন চাকি খৰা আছে, যিখৰা চাকি কোনোদিন নুলো মই। বহুত ডাঙৰ চাকি ভালকৈ ৰখা হৈছে। আৰু গ্ৰিলৰ ভিতৰত এইঘৰে হৈছে মেইন চাকি। এই ভাজঘৰত আছে। এইবাৰ মই ভাজঘৰৰ পৰা পিছফালেদি সোমাইছোঁ। ভাজঘৰৰ পৰা মই এইবাৰ মেইন কীৰ্তন ঘৰত সোমাম। তো বলক ভিতৰলৈকে যাই থাকোঁ কীৰ্তন ঘৰৰ। এইটো চাওক, প্ৰসাদ ভিজ টৌ। এইটো পিতলৰ হয় আৰু বহুতকেইটা এনে আছে ডাঙৰ ডাঙৰ। আৰু এটা আচৰিত বস্তু আপোনালোকে দেখছে, তথাপিতো কওঁ, তুলসীৰ খুঁটা কিমান ডাঙৰ। তুলসীৰ খুঁটা দুটা আছে, আপোনালোকে চাওক ভিতৰত। আৰু এই কীৰ্তন ঘৰত সোমোৱা গেট আছে তিনিখন গেট আছে। কীৰ্তন ঘৰৰ ভিতৰত পুষ্পিতা হোৱাৰ পিছত কোনো ছোৱালী মহিলা ভিতৰত সোমবা নৰে, আৰু পুষ্পিতা নোহোৱাৰ আগত পাৰে। আৰু এয়া চাওক, তুলসীৰ খুঁটা ইমান ডাঙৰ, দুটা খুঁটা। এই খুঁটা দুটা আচলতে ভাহি আছিল, চাউলখা নদী দি ভাহি আহিছিল। আৰু ক'ত ভাহি আহি লাগছিল সপোন দেখুৱাইছিল ইয়াৰে কীৰ্তন ঘৰৰ মানুহক।
তো মই দেখাই আছোঁ ক'ত ভাহি আহি খুটা দুটা লাগছিল। তো এইগিলা ৰুমগিলা হৈছে অতিথিশালা। তো আপোনাৰ বহুত দূৰৰ কিছুমান মানুহ আহে তীৰ্থযাত্ৰা কৰবা, তো কমিটিৰ লগত আলোচনা কৰিলে এইবিলাক ৰুম ল'ব পাৰে, ইয়াতে থাকিব পাৰে, একো প্ৰব্লেম নহয় আৰু হোটেল চোটেলৰ বিচাৰিব লাগবা নাই, ইয়াতে থাকিব পাৰে যিমান লগিন ফিল আপ নহয়। আৰু এইটো হৈছে আপোনাৰ সাংস্কৃতিক বিদ্যালয়। ইয়াতে আপোনাৰ ভোৰতাল নৃত্য, খোল, নাগৰা, তাল যিবিলাক মানে শিকয় আৰু ইয়াতে এইটো সাংস্কৃতিক বিদ্যালয়। তুলসীৰ খুটা দুটা ভাহি আহি এই জানটোৰ ইয়াতে লাগি আছিল আৰু কীৰ্তনঘৰৰ মানুহ এটাক সপোন দেখুৱাইছিল। আচলতে এই জানটো হৈছে হৰিজান, চাউলখা নদীৰ লগত লিংক আছে। আৰু চাউলখা নদীটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ভাগনেক। আৰু স্পষ্টকৈ কিন্তু ভাগৱতত লিখা আছে যে তুলসীৰ খুটা দুটা একদিন নহয় একদিন ভাহে লৈ যাব ব্ৰহ্মপুত্ৰ নদীয়ে। কিন্তু চাউলখা ভাগনেক কাৰণে ব্ৰহ্মপুত্ৰ নদী চেৰে অহা নাই চাউল খাৱাক, তো সেইকাৰণে আজিলৈকে নিয়া নাই বুলি মানুহবিলাকে কয়। আৰু মই সেইখিনি শুনি আপোনালোকক কৈছোঁ। ইয়াতে আগতে বহুত হৰিণ আছিল আৰু এতিয়া হৰিণবিলাক দেখা নাই, কিজানি মৰছে, মই ভালকৈ গম নাপাওঁ। আৰু হৰিণবিলাক থাকোঁতে বহুত জংঘল হৈছে, এতিয়া হৰিণবিলাক থাকোঁতে জংঘলবিলাক খাই চব চাফা কৰি থৈ দিছিল একদম। আৰু এইখন হৈছে কীৰ্তনঘৰত সোমোৱা গেট। আৰু মোৰ ৰাইট চাইডে আছে কাৰ্যালয়। কাৰ্যালয়ত সত্ৰাধিকাৰ আছে। আপোনালোকে যদি কিবা সুধবা বিচাৰে সত্ৰাধিকাৰক যদি সোধে কীৰ্তনঘৰৰ বিষয়ে চববিলাক কথা গম পাব। আৰু আচলতে কীৰ্তন 3টা কীৰ্তন হয়। প্ৰথম আজি যিটো হৈ আছে কীৰ্তন, সেইটো শংকৰদেৱৰ কীৰ্তন হয়, প্ৰথম কীৰ্তনটো। ছেকেণ্ড কীৰ্তনটো হয় মাধৱদেৱৰ। আৰু 3 নম্বৰ কীৰ্তনটো হৈছে মথুৰা দাস বুঢ়া আটাৰ কীৰ্তন। কীৰ্তন 3টা হয় আৰু 2 মাহত হয়। ভাদৰ মাহত 2টা কীৰ্তন হয় আৰু আহিন মাহত এটা কীৰ্তন হয়, লাষ্ট কীৰ্তনটো। আৰু আপোনালোকক কৈছিলোঁ বাটচৰাৰ কথা, এইটো এটা হৈছে বাটচৰা। বাটচৰা 3টা আছে আৰু কম্পাউণ্ডৰ ভিতৰত সোমা কীৰ্তনঘৰৰ 3খন গেট আছে। আৰু ইখন হৈছে এখন গেট, আপোনাক মেইন গেটখন দেখুৱাইছোঁ, এই এখন গেট আৰু এখন দেখি আছোঁ। আৰু এই এটা বাটচৰা আৰু এই এখন গেট। আৰু প্ৰথম গেটখন দেখুৱাইছোঁ। কলভাৰ আহিব, আমি ৰখি আছোঁ গেটত। আৰু এইটো ভণ্টি, এইটো ভাইটি। আইচক্ৰীম লৈছোঁ এতিয়া মোটামুটি 2 ঘণ্টা। তো আইচক্ৰীম খাম, তো আপোনালোকে ৰখি থাকক, আহি আছে। 2 ঘণ্টা 3 ঘণ্টা হ'ল, তো ৰখি থাকক। দুই 3 ঘণ্টা ৰখাৰ পিছত কলভাৰ আহি পালাক। কলভাৰ আচলতে কেনেহেন, শংকৰদেৱৰ কীৰ্তনত কলভাৰ আনে বৃন্দাবন হাতী, মাধৱদেৱৰ কীৰ্তনত কলভাৰ আনে দক্ষিণ হাতী, আৰু মথুৰা দাস বুঢ়া আটাৰ কীৰ্তনত কলভাৰ আনে নহাতী। কলভাৰত কি বস্তু অনা হয়, কেনেহেনকৈ অনা হয়? কলভাৰ আপোনাৰ ভাৰ বান্ধি আনে, তাতে তামোল, নাৰিকল, ঔটেঙা, কোমৰা, চাউল এইবিলাক বহুত নানান ধৰণৰ বস্তু অনা হয় কীৰ্তনঘৰক লগি। আৰু আপোনালোকেও আনিব পাৰে, বাহিৰা মানুহ আনিব পাৰে। আপোনালোকে যদি শংকৰদেৱৰ কীৰ্তনত আনে তেনেহ'লে বৃন্দাবন হাতীৰ পৰা আনিব লাগিব, মাধৱদেৱৰ হ'লে আপোনালোকে আনিব লাগিব দক্ষিণ হাতীৰ পৰা, আৰু বুঢ়া আটাৰ হ'লে 9 হাতীৰ পৰা ভাৰ আনিব লাগিব।
এনেকৈ কলভাৰ অনা হয়। এই আপোনাৰ দুইজন মানুহ ধৰি আছে, তামোল, নাৰিকল, কোমৰা, কাচকল, তাৰপিছত বহুত দীঘল লাইন। আৰু ঔটেঙাটোৰ কথা আছে কি আপোনাৰ, ঔটেঙাটো এনেকৈ প্ৰথম কীৰ্তনত কলভাৰ নেদাক লগি বৰপেটাৰ মেক্সিমাম বহুত মানুহে ঔটেঙা নাখায়। আৰু কীৰ্তনত দিয়াৰ পিছতহে ঔটেঙাটো খায়। আৰু এইবিলাক যে বস্তুবিলাক আনি আছে, এই আচলতে কীৰ্তন ঘৰত এইবিলাক ভাগ হ'ব। ভাগ কাক দিব? বৃন্দাবন হাতীৰ যিখিনি মানুহ, তো তেওঁলোকে এয়া ভাগ পাব। আৰু হয়তো যোনে যোনে দিছে ভাৰ, তো তেওঁলোকেও ভাগ পাব পাৰে, সেইটো বৃন্দাবন হাতীয়ে গম পাব, মই ইমান ভালকৈ গম নাপাওঁ। আৰু বৃন্দাবন হাতী কোনখিনি আপোনালোকক দেখি আছোঁ, আপোনালোকে চাই থাকক। আৰু এই বাটচৰাটো যে আপোনালোকক দেখুৱাইছোঁ, বাটচৰাৰ ভিতৰেদি আনিছে, মানে কি একফালেদি চেৰি দি উঠছে, এইফালেদি নেক্সট ইফালেদি নামি আছে, এইটো বাটচৰা। তো এনেই বাটচৰাবিলাক বন্ধ থাকে। এয়া হৈছে বৃন্দাবন হাতী। আৰু আপোনালোকে যদি কোনোবাই ভাত দিব খোজে, নেক্সটটোত দিব পাৰিব মাধৱদেৱৰ, তেতিয়াহ'লে আপোনালোকে যাব লাগিব দক্ষিণ হাতীত গ'লে আপোনালোকেও এনেকৈ ভাৰ বান্ধি যাব পাৰিব। আৰু যদি বুঢ়া আটাৰটোত দিব খোজে, তেতিয়াহ'লে যাব লাগিব নহাটীত গ'লেও আপোনালোকে ভাৰ বান্ধি কীৰ্তন ঘৰক লগি যাব পাৰিব। তো মই যিমান পাৰোঁ আপোনালোকক দেখালোঁ। এটা কীৰ্তন ঘৰৰ কমন বস্তু দেখাইছোঁ, আপোনালোকে কমেণ্ট বক্সত জনাব। যদি নোৱাৰে, মই নেক্সট ভিডিঅ'ত কৈ দিম কি কমন আছিল। আজিলৈকে এইখিনিয়ে। ভিডিঅ' যদি চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ নেক্সট ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া ঘৰলৈকে যাই থাকোঁ। আমি বেলেগ ছাইডেদি যাম। আমি বাইকত ডাবুল আহিছোঁ, কিন্তু হেলমেট আছে এটা। আমি বেলেগ ৰাস্তাই দিছোঁ। এইখন শ্মশান পাৰ হৈ আহিলোঁ, আৰু এই চাউলখা নদীৰ পাৰে আমি এতিয়া ঘৰলৈকে যাম। টাটা, বাই বাই।